হেল্ল' এভৰিৱান, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া খুব বৰষুণ পৰি আছে, এনেকুৱা বৰষুণৰ বতৰত বাহিৰলৈ নগৈ ৰেষ্টুৰেণ্টৰ দৰে ঘৰতে বনাই খাবলৈ বহুত মন যায় কিবা এটা টেষ্টি খানা। গতিকে তেনেকুৱা এটা টেষ্টি খানা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লক মই কি বনাওঁ আজি আৰম্ভ কৰোঁ ৰেচিপিটো। আজি মই বনাবলৈ ওলাইছোঁ চিকেন বিৰিয়ানী। আৰু চিকেন বিৰিয়ানী প্ৰেছাৰ কুকাৰত অতি সহজতে কেনেদৰে বনাব পাৰি তাকে মই দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই চিকেন বিৰিয়ানী বনাবৰ কাৰণে ইয়াত 400 গ্ৰাম চিকেন লৈ লৈছোঁ। এতিয়া ইয়াত দিবৰ কাৰণে মই লৈ লৈছোঁ আদা নহৰু পেষ্ট লৈছোঁ। এয়া হৈছে বিৰিয়ানী মছলা, এতিয়া ধনিয়া গুড়া, আৰু এয়া কাশ্মীৰী মিৰ্চ, এইটো জিৰা গুড়া, এয়া হৈছে চিকেন মছলা, আৰু এয়া গৰম মছলা আৰু দুটা কেঁচা জলকীয়া দিছোঁ। এয়া হৈছে পিঁয়াজ পেষ্ট বনাই লৈছোঁ এয়া, আৰু এয়া দৈ, এয়া হৈছে পদুনা, আৰু এয়া ধনিয়া। আলু দুটা লৈছোঁ। আপোনালোকে আলুটো নিদিবও পাৰে, এইটো অপশ্যনেল হয়। মই আলুটো ভাল লাগে কাৰণে দিম, কিন্তু নিদিয়াকৈও বনালে বেছি ভাল হ'ব। এইখিনি মই এতিয়া লৈ লৈছোঁ মাংসখিনি। ইয়াত মই প্ৰথম গোটেই মছলাখিনি দি লওঁ। আদা নহৰু পেষ্টটো দি দিছোঁ, আৰু এয়া গুড়া মছলা গোটেইখিনি মই ইয়াত দি দিম। এতিয়া গুড়া মছলাখিনি মই দি ল'লোঁ। এইখিনি পিঁয়াজৰ পেষ্টটো দি দিছোঁ, আৰু ইয়াৰ দৈ 5-6 চামুচমান আছে, এইখিনিও মই এতিয়া ইয়াত দি দিম। এতিয়া ইয়াত মই দিম হালধি, সোৱাদ অনুসৰি নিমখটো একেবাৰে দি দিম মই। আৰু ধনিয়া পাত অলপ দি দিছোঁ, পদুনা পাত দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে সানি দিম। এইখিনি আপুনি যিমান সময় মেৰিনেট কৰি থৈ দিব সিমান সময় ভাল। প্ৰায় 1 ঘণ্টামানটো থ'বই লাগে। মই এতিয়া 1-1.5 ঘণ্টাৰ কাৰণে এইখিনি এনেদৰে ভালদৰে মেৰিনেট কৰি থৈ দিলে তেতিয়া মছলাখিনি গোটেইখিনি তাত সোমাই যায়। তেতিয়া মাংসটো খাই ভাল লাগে আৰু বিৰিয়ানীটো টেষ্টটো বেছি হয় তেতিয়া। এয়া মোৰ মছলাখিনি সানি হৈ গৈছে, এইখিনি মই 1 ঘণ্টামানৰ কাৰণে থৈ দিম এনেদৰে। ইয়াত আৰু এটা বস্তু থাকি গৈছিল, নেমু ৰস। এইটো নেমু ৰসটো দিব লাগিব। দি এইখিনি মই ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া ছেকেণ্ড ষ্টেপটোত মই এটা বাউল লৈ লৈছোঁ, আৰু তাৰ কাৰণে এই বাতিটোৱেদি মই এবাতি বাচমতি চাউল লৈছোঁ। চাউলটো আপোনালোকৰ যিমানটো লাগে সিমানটো জোখত ল'ব। আৰু মই ইয়াত এতিয়া পানী দি আধা ঘণ্টাৰ কাৰণে এইখিনি চাউলখিনি মই তিয়াই থৈ দিম। তাৰপিছত ভালদৰে ধুই টুকি লওঁ। চাউলখিনি ভালকৈ ধুই মই আধা ঘণ্টা তিয়াই এইখিনি ভালদৰে টুকি থৈছোঁ। এতিয়া এইখিনি হ'লে ইয়াত দি দিম। শুকান মছলাৰ কাৰণে মই এয়া গোটা জিৰা লৈছোঁ, এয়া দালচেনি, লং, ইলাচি, শুকান জলকীয়া লৈছোঁ দুটা, আৰু তেজপাত লৈছোঁ, আৰু তাত দিবৰ কাৰণে মই এটা বিলাহী কুটি লৈছোঁ। এতিয়া এইটো প্ৰেছাৰটো উঠাই দিছোঁ। এতিয়া মই প্ৰেছাৰটো গৰম হোৱাত ইয়াত ৰিফাইন তেল দি দিম। এয়া 1 চামুচ ঘি দিছোঁ। এইটো ঘিটো আপুনি পিছত দিলেও হ'ব, মই এতিয়া অলপ দি দিছোঁ তাৰ চেণ্টটোৰ কাৰণে। এতিয়া তেলখিনি গৰম হোৱাত মই এয়া গোটা জিৰাখিনি দি দিছোঁ।
শুকান জলকীয়া তেজপাত এই শুকান মছলাখিনি গোটেইখিনি দি দিছোঁ। ইয়াত মই এতিয়া আলু দি দিছোঁ। আলু দুপিচ, আপুনি আলু দুপিচ নিদিবও পাৰে। এতিয়া ইয়াত কুটি লোৱা বিলাহীটো দি দিছোঁ। প্ৰায় সিজি গৈছে আৰু ইয়াত মই জলকীয়া দুটা দি দিছোঁ। এতিয়া এইখিনি ৰাখি দিছোঁ। ভালদৰে এতিয়া মিক্স কৰি দিছোঁ। এতিয়া এইখিনি আকৌ এবাৰ লৰাই দিছোঁ। দি পেলাই মই অলপ সময়ৰ কাৰণে ঢাকনাখন এনেকৈ লগাই দিম। একেবাৰে শুকুৱাই নিদিওঁ, ওপৰতে খালি থৈহে দিম। মই ইয়াত দিবৰ কাৰণে অলপমান পিঁয়াজ এনেদৰে ভাজি লৈছিলোঁ। এতিয়া ইয়াত ঢাকনাখন দাঙি দিছোঁ। চাওকচোন আধা সিজিছে। এইখিনি আকৌ মই ভালদৰে এনেকৈ লৰাই দিছোঁ। কালাৰটো চাওকচোন ধুনীয়া হৈছে কালাৰটো। আৰু যিহেতু দৈ দিয়া আছে সেইকাৰণে ইয়াত পানী ওলাই গৈছে। মই এতিয়ালৈকে পানী দিয়া নাই। এতিয়া দৈ দি হেৰি কৰাৰ কাৰণে মেৰিনেট কৰি থোৱাৰ কাৰণে ইয়াত পানী ওলাই গৈছে। এইখিনি মই এবাৰ এনেদৰে লৰাই দিলোঁ। তাৰপিছত আকৌ ঢাকনাখন মাৰি অলপ সময়ৰ কাৰণে 10 মিনিটমানৰ কাৰণে এনেদৰে থৈ দিম। এতিয়া এইখিনি প্ৰায় হৈছে। মই ইয়াত এতিয়া ছাইডত কণীকেইটা অলপমান মছলাটো লাগিবৰ কাৰণে দি দিম। তাৰপিছত কাঢ়ি থৈ দিম আকৌ। সেইকেইটা দি দিছোঁ, নহ'লে পিছত ভাগি যাব যে, সেইকাৰণে অলপমান মছলাটো লাগিবৰ কাৰণে, তেতিয়া খাই ভাল লাগিব। এনেকৈ মই 1 মিনিটমান সময় থ'ম। মছলাটো অকণমান লাগি যাওক। এতিয়া মই কণীকেইটা কাঢ়ি লওঁ। এতিয়া কণীকেইটা কাঢ়ি ল'লোঁ। এতিয়া টুকি লোৱা চাউলখিনি মই ইয়াত দি দিম। দি পেলাই বেছি লৰাই নিদিওঁ, নহ'লে ভাজি যাব চাউলটো। এনেদৰে ছাইডৰ পৰা এনেদৰে দি দিম। এয়া এনেদৰে অলপ লৰাই দিলোঁ। আৰু লৰাই দি এতিয়া মই যিটো চাউল দিছিলোঁ, যিটো বাতিৰ জোখে, সেই বাতিটোৱেদি মই 1 বাতি পানী দি দিছোঁ। পানী বহুত বেছি দিব নালাগে, যাতে এইখিনি এনেদৰে ডুব খাই, তেনেকৈ সিমানখিনি পানী দিলেই হ'ব। এতিয়া ইয়াত 1 চামুচ আকৌ মই ঘি দি দিছোঁ। ঘি দি দিলে তাৰ চেণ্টটো ভাল লাগিবৰ কাৰণে আকৌ ওপৰত মই ঘি দি দিছোঁ এনেদৰে। আৰু এয়া পদিনা পাত এনেদৰে দি দিছোঁ। আৰু লাষ্টত মই ভাজি লোৱা মাছখিনি এনেদৰে দি দিছোঁ। এইখিনি পিঁয়াজখিনি দি দিছোঁ আৰু কণীকেইটা এনেদৰে মই দি দিছোঁ। আৰু এয়া ওপৰত মই অলপমান বিৰিয়ানী মছলা এনেদৰে ছটিয়াই দিছোঁ। নিমখটো
জুইটো অকণমান কম হ'ব নিচিনা লগা দেখি অলপমান নিমখ দি দিছোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰ ঢাকনাখন মাৰি 2টা চিটি মাৰিবৰ কাৰণে হাই ফ্লেমত দি থওঁ। এতিয়া ঢাকনাখন মই খুলি দিওঁ আৰু এয়া চাওক আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। এয়া চাওক এটা হৈ গৈছে। চাউলটো ভাগা নাই, কালাৰটো বহুত ধুনীয়া হৈছে। চাওক এয়া আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। মই এতিয়া এখন প্লেটত সজাই দেখাম। এয়া আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু এয়া মই গাৰ্নিছৰ কাৰণে পদুনা পাত দি দিছোঁ, এইফালে পিঁয়াজ কাটি দিছোঁ, তিয়ঁহ কাটি দিছোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাব। অতি সহজতে কুকাৰত বনাব পাৰি এনেদৰে, আৰু বহুত টেষ্টি লাগে খাবলৈ। মই বনাই খাইছোঁ কাৰণে আপোনালোকৰ লগত সেইকাৰণে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে আপোনালোকেও কেতিয়াবা বনাই খাব পাৰিব এনেদৰে। যদি ৰেচিপিটো ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু ট্ৰাই কৰি চাব এবাৰ, আৰু কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নকৰাকৈ আঁতৰি নাযাব কিন্তু দেই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।